জগতৰ এটি সত্তা জুবিন গাৰ্গ অসমৰ যুৱ চামৰ অসমৰ ৰাইজৰ হিয়াৰ আমঠু সেই জুবিন গাৰ্গ আজি আৰু নাই। অতি পৰিতাপৰ কথা, জুবিন গাৰ্গক লৈ বহু ধৰণৰ আলোচনা বিলোচনা তেওঁ জীয়াই কালতে হৈছে। মৃত্যুৰ পাছতো তেওঁৰ মৃত্যু সম্পৰ্কেও বহুত আলোচনা বিলোচনা হৈ আছে। যিয়ে নহওক আমি অতি মহিয়সী নাৰী এগৰাকী পাইছোঁ। জুবিন গাৰ্গৰ পাছতে তেখেত হ'ল জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গ। তেখেতে এটা অসমবাসীলৈ আহ্বান জনাইছে, যিমান ধৰণৰ হিংসা বিদ্বেষ আদি আছিল মানুহৰ মাজত সকলো পৰিহাৰ কৰি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জুবিন গাৰ্গৰ মৃত্যুত শোক সন্তপ্ত হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে। তাৰ বাবে গৰিমা গাৰ্গ বাইদেৱে সকলোকে আন্তৰিক ধন্যবাদো জ্ঞাপন কৰিছে। আমি নথৈ কৃতাৰ্থ যে অসমবাসী ৰাইজে জুবিন গাৰ্গৰ যিটো উচিত মূল্য সেইটো প্ৰদান কৰি আছে, তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তাৰ লগত সংগতি ৰাখি আমি DK য়ং ষ্টাৰ ক্লাব এণ্ড লাইব্ৰেৰীৰ তৰফৰ পৰা আমাৰ কদমগুৰি চকতো জুবিন গাৰ্গৰ শেষ শ্ৰদ্ধা আজি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। যিয়ে নহওক জুবিন গাৰ্গ অসমৰ যি সত্তা আছিল, সেই সত্তাৰ ভাৰতবৰ্ষই নহয় কেৱল অসমেই নহয় কেৱল গোটেই পৃথিৱীজুৰি তেওঁৰ খ্যাতি বিৰাজমান। তেখেতে সাংস্কৃতিক জগতত নিজে গানৰ ৰচক, গান গোৱা আৰু গান সুৰকাৰ, গীতৰ সুৰকাৰ তিনিটা সাংস্কৃতিক জগতত কাম কৰাৰ পাছতো তেখেতে সংগীত জগতত সংগীত পৰিচালক আৰু চলচ্চিত্ৰ প্ৰযোজক আৰু প্ৰযোজক অথবা নিৰ্মাতা হিচাপেও কাম কৰিছিল। তেওঁ অভিনয়ো কৰিছিল। তেখেতৰ শেষৰ যিটো কাঞ্চনজংঘা চলচ্চিত্ৰ অসমৰ বাহিৰেও ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নাম কৰিছে। তেখেতে বলিউড, টলিউড আৰু অসমৰ ছবি জগতৰ এজন শ্ৰেষ্ঠ গায়ক আৰু বলিউডত বিভিন্ন চিত্ৰ জগতত গান গাই তেখেতে ৰাষ্ট্ৰীয় বঁটাও অৰ্জন কৰিবলৈ সক্ষম হৈছিল। এইজন মহান শিল্পীক আমি সকলো অসমবাসীয়ে অন্তৰৰ পৰা বিশেষ শ্ৰদ্ধা নিবেদিছোঁ আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ।